আজি আৰ্লি মৰ্নিঙতে আমাৰ এটা ইনফৰমেশ্যন আছিলে যে এখন ট্ৰাক গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ মানে ড্ৰাগছ নিয়াৰ সম্ভাৱনা আছিলে ডিমাপুৰৰ পৰা গুৱাহাটীলৈকে। তো গতিকে আমি ইনফৰমেশ্যনটো পাই বকলিয়াতে আমি এটা স্পেচিয়েল নাকা আৰু এটা চাৰ্চ টিম বহালোঁ। সিহঁতি এই মুভমেণ্টখিনি ট্ৰাকৰ ৰাতিপুৱাৰ পৰা মনিটৰ কৰি আছিলে। আমাৰ সেই টিমটোত আছিলে SI প্ৰবেশনাৰ হিমন্ত কিশোৰ দত্ত, ASI ডেকা আৰু ASI বৰা বকলিয়া থানাৰ। তাৰপিছত আমি বহুত দেৰি স্পেচিয়েল নাকা দিয়া হ'ল। তাৰপিছত পাট্ৰাদিছাৰ ফালে টিমটো আহি পেলাই ট্ৰাকখন দেখা গৈছে যে এখন মানে ৰখি আছে আৰু ড্ৰাইভাৰটোৱে ওচৰতে খোৱা বোৱাৰ কাৰণে হেৰি কৰিছে। তো আমাৰ ট্ৰাকখন স্পট কৰি পেলাই আমি আমাৰ টিমটোৱে ইমিডিয়েটলি SP ছাৰক জনোৱা হৈছে। তাৰপিছত ছাৰে মোক আহিবলৈ দিলে। তাৰপিছত মই আহিলোঁ। মই অহাৰ পিছত আমি ড্ৰাইভাৰটোক আৰু ইণ্ডিপেণ্ডেণ্ট উইটনেছ লৈ পেলাই আমি ট্ৰাকখন চাওঁতে আমি ছাছপেক্টেড এটা পেকেটিং পালোঁ। 3টা পেকেট আছিলে। তো পেকেটকেইটা আমি উইটনেছৰ প্ৰেজেঞ্চত উলিয়াই পেলাই খুলি চালোঁ। সেই 3টাৰ পৰা আকৌ 15টা পেকেট পালোঁ। সেই 15টাও খুলি চোৱাৰ পিছত আমি নীলা কিছুমান সৰু সৰু পেকেট 149টা পেকেট পোৱা গৈছে। তো নীলা পেকেটটো আকৌ খুলি চাওঁতে দেখিছোঁ সৰু অৰেঞ্জ কালাৰ টেবলেট য'ত মানে কিছুমানত মাৰ্কিং আছে RWY এনেকৈ লিখা হৈছে। আৰু যিহেতু আমি অকণমান আগতেও এইবিলাক ৰিকভাৰী হৈ থাকে তো আইডিয়া এটা আছে এইটো হ'লেও এতিয়া মই ছাছপেক্টেড বুলিয়ে ক'ম। ছাছপেক্টেড এইটো ইয়াবা টেবলেট বুলি কয়। এইটো সেই এটা হেৰি মেনুফেকচাৰ ড্ৰাগ হয়, নাৰ্কটিক ছাবষ্টেঞ্চ হয় এইটো, যিটো বেণ্ড হয় এইটো। আৰু সেইমতে আমি যিটো প্ৰচিডিয়াৰ আমাৰ NDPS এক্টত আছে সেই প্ৰচিডিয়াৰ মতে আমি স্পটতে এইখিনি চিজ কৰিলোঁ। আৰু চিজ কৰাৰ পিছত আৰু ড্ৰাইভাৰকেইজন আপোনাৰ এজন ড্ৰাইভাৰ আৰু এজন হেণ্ডিমেন আছিলে সেই গাড়ীখনত। দুইকেইজন আপোনাৰ মণিপুৰৰ হয়। ড্ৰাইভাৰজনৰ নাম আছিলে ঐনাম বিমল মেইটেই, তেওঁ মণিপুৰৰ হয়। আৰু আপোনাৰ যিজন হেণ্ডিমেন আছিলে সি ঐনাম নানাও মেইটেই, তেখেতো মণিপুৰৰে হয়। আৰু সিহঁতি সেই বাছখন মণিপুৰৰ পৰাই গুৱাহাটীলৈকে লৈ গৈ আছে। তাৰপিছত ইয়াৰ মূল্য আপোনাৰ এটা টেবলেটত আমি 1500কৈ ধৰোঁ। সেইটো মাৰ্কেটত লৈ যিমান প্ৰডাকশ্যনৰ জেগাৰ পৰা দূৰ হৈ গৈ থাকে সিমানে তাৰ মূল্যটো বাঢ়ি গৈ থাকে। এইখিনিৰ আমি 1000কৈ ধৰিলেও 29,800 টেবলেটছ পাইছোঁ। পাৰ টেবলেট 1000কৈ ধৰিলে আমাৰ 2,98 লাখ মান মানে অনুমানিক মূল্যটো হয়। আৰু যি ট্ৰাকখনৰ নাম্বাৰটো কি আৰু ট্ৰাকৰ ক'ত লুকুৱাই আনিছিলে ট্ৰাকৰ গেছ চিলিণ্ডাৰ লুকুৱাই আনিছিলে। আৰু ট্ৰাকখন আমাৰ A01MC3277 ৰেজিষ্ট্ৰেশ্যন।